ভারতৰ উত্তৰ পূৰ্বা অঞ্চলত এখন ৰাজ্য হৈছে অসম। প্ৰাকৃতিক সৌন্দৰ্য সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবে পৰিচিত এইখন ৰাজ্য অধিক গুৰুত্বপূৰ্ণ ৰাজনৈতিক সন্ধিখনত উপনীত হৈছে। আহি থকা বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ইয়াত আৰম্ভ হৈছে তীব্ৰ ৰাজনৈতিক সংগ্ৰাম, য'ত মুখামুখি হৈছে গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা। অন্য পক্ষে আছে হিমন্ত বিশ্ব শৰ্মা, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী আৰু এজন শক্তিশালী নেতা আৰু ৰাজনৈতিক কৌশলবিদ। তেওঁৰ ৰাজনীতি স্পষ্ট আৰু আক্ৰমণাত্মক, জনসংযোগমুখী। হিমন্ত বিশ্ব শৰ্মা এই সময়ত কংগ্ৰেছৰ সৈতে জড়িত হৈ আছিল, কিন্তু এতিয়া তেওঁ সেই দলটোৰ বৃহৎ প্ৰতিদ্বন্দ্বী। তেওঁৰ নেতৃত্বত ৰাজ্যত বহুত উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰা হৈছে, যি তেওঁক জনতাৰ মাজত অধিক জনপ্ৰিয় কৰি ৰাখে। আমি উন্নয়নৰ স্বাৰ্থত শিক্ষা বিভাগতে হেৰিয়াতে হওক লাগিলে সকলো ক্ষেত্ৰত আমি উন্নয়ন বিচাৰোঁ, আৰু ল'ৰা ছোৱালীবিলাক যে সংস্থাপন হৈছে এইটো এটা বহুত ডাঙৰ দিছোঁ। সুৰক্ষিত অসমৰ স্বাৰ্থত আৰু সুৰক্ষিত এখন অসমৰ স্বাৰ্থতে মই নিজৰ ভোটদান আজি কৰোঁ। উন্নতি হোৱাটো বিচাৰোঁ আৰু উন্নতি হৈছে। ৰাস্তা পথ শিক্ষা এইবিলাক ক্ষেত্ৰৰ উন্নয়নটোৱে আমাৰ কাম্য। কেনেকুৱাকৈ কম সেইটো ক'বই নোৱাৰোঁ, কি উন্নতি কৰিছে 5 বছৰত আমাৰ আৰু বেলেগ কাম কৰিব পাৰে। আমাৰ মানকাছাৰ সমষ্টি জনে উন্নতি কৰিব তাকে বিচাৰি জানো। এই নিৰ্বাচন কেৱল দুজন নেতাৰ মাজৰ যুদ্ধ নহয়, ই হৈছে জনতাৰ আশা আকাংক্ষাৰ প্ৰতিফলন। এই সকলোবোৰ বিষয়েই নিৰ্ধাৰণ কৰিব কোনে এই নিৰ্বাচনত জয় লাভ কৰিব। এফালে আছে উত্তৰাধিকাৰৰ, আনফালে আছে ক্ষমতা, এফালে আছে গৌৰৱ গগৈ, আনফালে আছে হিমন্ত বিশ্ব। এই নিৰ্বাচনে নিৰ্ধাৰণ কৰিব অসমৰ ভৱিষ্যত কোন দিশে আগবাঢ়িব। অসমৰ এই নিৰ্বাচন কেৱল ৰাজনৈতিক প্ৰতিযোগিতা নহয়, ই হৈছে ভৱিষ্যত নিৰ্মাণৰ এক গুৰুত্বপূৰ্ণ ভাৱধাৰা। আপোনাৰ মতামত কি? কোনে জয় লাভ কৰিব এই ৰাজনৈতিক সংঘাতত? আপোনালোকে কমেণ্টত জনাব। যদি ভিডিঅ'টি ভাল লাগিছে সাবস্ক্ৰাইব কৰিব, লাইক কৰিব।